আজি কেনেকৈ মানে অপৰাধীক ধৰিবলৈ আজি এইটো সতিয়ান জুকাটি বজাৰত শহীদুল ইছলাম নামৰ একজন ডিলাৰ হয়। এইটো পেডলাৰ না হয়, এইটো ডাঙৰ ডিলাৰ হয়। এইটো পেডলাৰ যিটো সৰু সৰু হয় তাক ইয়াতে মাল ছাপ্লাই কৰে আৰু দিয়া জাগা জাগাত পঠায়। আজি ইয়াত আমি আতিনতে তাক ধৰিছোঁ দু বক্সা হিৰইনৰ লগত। তো সেইটো লগত ধৰিছোঁ আৰু তাৰ লগত কোনে কোনে জুৰি আছে আমি গম পাইছোঁ, এতিয়া খবৰ পাইছোঁ। আৰু ইয়াত আজি আমি বহুত মানুহৰ লগত কথাও পাতিছোঁ, যি আমাৰ লোকেল ৰাইজ আছে তাৰ লগত কথা পতা হৈছে। আৰু আমি এইটো য়কিন কৰোঁ কি আজি যিমান ইয়াত ৰাইজ আছে আজিৰ পৰা আমাৰ চিপাহী নালাগে, আমাৰ ৰাইজে আমাৰ চিপাহী হ'ব। ইমান পুৰা ৰাইজ মিলি আমি এতিয়া ড্ৰাগছৰ বিৰোধ যিটো আমি অভিযান চলাই আছোঁ, এইটো পুৰা ৰাইজ ইয়াত সতিয়ানৰ যিমান ৰাইজ আছে আমাৰ লগত এতিয়া উঠিছে। আমি আশা কৰোঁ কি এই সতিয়ান এৰিয়াটো কণ্টিনিউ এইটো একদম ডেফিনেটলি এইটো ড্ৰাগছ মুক্ত হৈ যাব। আজি অপাৰেশ্যনটো জইণ্ট অপাৰেশ্যন হৈছিলে, আমাৰ আইচি হাইবাৰগাঁও তৰংগ আহিছিলে আৰু আমাৰ অদিত সাহেব আছে ওসি জুৰিয়া, যে কি বহুত ভাল করে একদম কথা উঠিছে। বহুত ভাল লাগিল আমার নিজের আজি ওসি সাহেবক। ওসি সাহেব নিজের মাইকের উপর প্রত্যেকক নিজের ফোন নম্বর দিছে, পার্সোনাল নম্বর দিছে, সরকারিও তো বেলেগ পার্সোনাল নম্বর দিছে কইছে খবর দেওয়ার কারণে। এতিয়াও যদি আমার মানুষ তাক সাপোর্ট না করে তেতিয়া তো জায়গাটো কেনেকৈ সুধরাব। সেই কারণে আমি সকলে ইয়াত লাগিছোঁ। আমি এইটো য়কিন কৰোঁ কি যি আমাৰ প্रण লৈছোঁ কি আমি অসমটো ড্ৰাগছ মুক্ত কৰিম। তো এইটো অভিযান চলি আছে, আশা কৰোঁ বহুত জলদি এইটো আমি কমপ্লিটলি সাকসেসফুল হ'ম। সন্মুখত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। ইতিমধ্যে দেখা গৈছে যে নৱবৰ্ষৰ উপলক্ষে একাংশই ৰাতিয়ে বক্স বজাই, লাউড স্পিকাৰ বজাই, কিন্তু কি ক'ব আপুনি? সেইটো দেখো আমি কি ক'ম, সেইটো যেনে কৰি আছে তাক ক'ব লাগে না, কি জনে বজাই আছে। আজি ওচৰত মানুহ আছে তাক কৰিব লাগে, ৰিপৰ্ট কৰিব লাগে। অলপ আমি ৰিকুৱেষ্ট কৰিম এনেকুৱা যিমান মানুহ আছে তাক নামটো লিখি ল'ব লাগে, কিয় আমি পুলিচ দিয়া আমি যিমান পেট্ৰলিং কৰি গলিত বজাই আছে তো আমি ক'ত আমি বুজি নাপাওঁ বজাই। আপুনি নামটো নোট কৰি আমাৰ ওচি সাহেব দিছে, খালি দি দিব, আমি ৰাতিপুৱা উঠাই লৈ যাম। যিমান মানুহ ৰাতি পাৰ্টি কৰিছে দিনত আমাৰ লগত পাৰ্টি কৰিব। ঠিক আছে, থ্যাংক ইউ সো মাচ।